মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা চহৰ অঞ্চলত বৃহৎ নিযুক্তি প্ৰদান কৰিব চৰকাৰে ইতিমধ্যে 1000 যুৱকক নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে গতিকে চহৰ অঞ্চলৰ যুৱকসকললৈ অতিকৈ ভাল খবৰ কিয়নো চহৰ অঞ্চলত 1000 যুৱকক হিমন্ত চৰকাৰে প্ৰদান কৰিব চাকৰি আনফালে চহৰ অঞ্চলত নিযুক্তি দিয়া হ'ব 10000 আশা কৰ্মী আজি দিনটোত কেইবাটাও বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে চহৰ অঞ্চলৰ সমস্যাৰ সম্পৰ্কে বিধায়ক চেয়াৰমেন আলীয়ে সদনত উত্থাপন কৰিছে আৰু ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে সেই প্ৰত্যুত্তৰত এই ঘোষণা কৰা পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু 1000 পপুলেশ্যন আৰ্মি নিযুক্তি দিয়া হ'ব চহৰ অঞ্চলত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে 1000 পপুলেশ্যন আৰ্মি চহৰ অঞ্চলত নিযুক্তি দিয়া হ'ব লগতে জনসংখ্যা নিয়ন্ত্ৰণৰ সজাগতা সৃষ্টি কৰিবলৈ 10000 আশা কৰ্মীক নিযুক্তি প্ৰদানৰ কথা ঘোষণা কৰিছে আৰু লগতে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কেইবাটাও পৰামৰ্শ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে আৰু এই মুহূৰ্তত সেই খবৰ জনাই আছো চহৰ অঞ্চলৰ যুৱকসকলৰ বাবে অতিকৈ ভাল খবৰ আৰু লগতে যেন আশা কৰ্মীকো নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে চহৰ অঞ্চলত 1000 যুৱকক প্ৰদান কৰা হ'ব নিযুক্তি চহৰ অঞ্চলত 1000 যুৱকক চাকৰি প্ৰদান কৰিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু লগতে 10000কৈ আশা কৰ্মীক নিযুক্তি দিয়া হ'ব এই মুহূৰ্তৰ এক বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে আজি বিধানসভাত এই বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চহৰ অঞ্চলৰ সমস্যাসমূহৰ সম্পৰ্কে বিধায়ক চেয়াৰমেন আলীয়ে সদনত উত্থাপন কৰিছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এটাৰ পিছত আন এটাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু চহৰ অঞ্চলৰ যুৱকসকলক নিযুক্তি দিয়া হ'ব 1000 যুৱকে চহৰ অঞ্চলত সংস্থাপন লাভ কৰিব আৰু জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে পপুলেশ্যন আৰ্মি ইতিমধ্যে চহৰ অঞ্চলত নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে আৰু লগতে জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সজাগতা আনিবলৈ 10000 আশা কৰ্মীক নিযুক্তি দিয়া হ'ব চহৰ অঞ্চলত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আমাৰ হাতত আছে এই মন্তব্য আগবঢ়াইছো বাজেটত লিখো বুলি নিলিখিলো ইনফেক্ট লিখাৰ পিছতো বাইদে লাষ্ট মোমেন্টত আমি কাটি দিলো অলপমান আমি ভাবিলো যে আমাৰ ভাল কামবিলাকে নহলে বাজেটখনত অকল সেইটো কথাই দিল্লীত ওলালহেঁতেন বেজেং ওলালহেঁতেন আমি আশা ধৰণৰ আৰু এটা ৱৰ্কাৰ সৃষ্টি কৰিব খুজিছো যিবিলাক 10000 আমি মহিলাক মাইনৰিটি গাঁৱত এডিশনেল আশা দিব খুজিছো যাৰ অকল কাম হ'ব কন্ট্ৰাসেপ্টিভ এভেইলেবল কৰোৱা এই প্ৰজেক্টটো অলপ 3-4 মাহ পিছত আমি কম নহলে এইটো কথা ক'লে গোটেই বাজেটখনত অকল এইটোৱে ওলালহেঁতেন বেলেগ নোলালহেঁতেন আৰু মানুহে গোটেই কথাটো পলিটিকেলি চাই গতিকে মই ভাবিছিলো যে পিছত লাহে যে এইটো আনিম আমি 1000 পপুলেশ্যন আৰ্মিও কৰিব খুজিছো 1000 চৰ চাপৰিক আমি এই কামটোতে নিয়োগ কৰিবৰ কাৰণে আমি খুজিছো মেৰেজ এই বিষয়টো আমাৰ বিবেচনাধীন হৈ আছে আৰু আটাইতকৈ ডাঙৰ কথা এই হাউচত যদি আমি লাহে লাহে বুজি পাওঁ যে মইনো আজি পপুলেশ্যন কন্ট্ৰোল কৰাই মোৰ কি লাভ হ'ব কোনোবা মানুহ কমিলেও ভোট দিব 20 বছৰ পিছতহে ভোট দিবগৈ অসমৰ প্ৰেক্ষাপটত ইট ইজ নট এন্টি মুছলিম দিছ ইজ এন্টি পভাৰ্টি তো এই বস্তুটোহে আমি মনত অনুভৱ কৰিব লাগে নাথিং টু ডু ইট আৰু 20-40 বছৰ পিছত এনেও মুছলিম মানুহৰ কমি যাব কোনে এনেকে চলাব পাৰিব নোৱাৰিব আমি অলপ প্ৰচেছটো এক্সপিডাইট কৰিব খুজিছো যাতে অসমখন 5খন শ্ৰেষ্ঠ ৰাজ্যৰ মাজত এখন হ'ব পাৰে মই চেয়াৰমেন আলী ডাঙৰীয়াক আহমেদ ডাঙৰীয়াক আলী আহমেদ ডাঙৰীয়াক ধন্যবাদ জনাইছো আৰু হাউচত যদি কিবা এটা আণ্ডাৰষ্টেণ্ডিঙৰ ইছ্যু আছিলে সেইটো একচুৱেলি অকল হাউচত নহয় দিল্লীটো ভাবে এইটো পলিটিক্সৰ কাৰণে আমি এইবিলাক পাতো বুলি কিন্তু মই ভাবো যে আজি অন্তত হাউচে এটা ডাইৰেকশ্যন পাব এণ্ড ইন ডেইজ টু কাম আমি এই ধৰণে যাব পাৰিম ধন্যবাদ Guys, don't forget to like, share and subscribe this channel for latest updates. Thank you.